যে মই ইমান কষ্টৰ সময়ত ধাৰাবাহিক বন্ধ কৰোনাৰ সময়ত মই যিখিনি কাম কৰিলোঁ সেইখিনি বহুত কৰিলোঁ বুলি মই নিজে ভাবোঁ। তুলনামূলকভাৱে অদ্বিতীয় হিচাপে কাম কৰিছোঁ বুলি মই ভাবোঁ। কিন্তু হয়তো আৰু সমৰ্থন আৰু সাহায্য পোৱা হ'লে ইতিমধ্যে ইউনিভাৰ্চিটিখন অলপ বেলেগ ৰূপ এটা পালেহেঁতেন। কিছু ক্ষেত্ৰত মই সমৰ্থন আৰু সাহায্যৰ ক'ৰবাত ত্ৰুটি বিচ্যুতি ঘটা যেন মই দেখোঁ। সেইকাৰণে তেনেকুৱা পইণ্টত মোৰ কেতিয়াবা মনটো দুখ লাগে। কিন্তু তথাপিতো মই খুব সুখী যে ইয়াৰ পৰা গৈ মই খুব শান্ত, সমাহিত, বিশ্ৰান্ত অৱস্থাত মই গৱেষণা কৰিব পাৰিম। আপোনালোকে জানে যে মোৰ গোটেই প্ৰফেশ্যনটোৱে গৱেষণা, আৰু ভাইচ চেঞ্চেলাৰ হোৱাটো মোৰ সপোন নহয়, কিন্তু মোৰ অধ্যয়ন কৰাটো সপোন। গতিকে ইয়াৰ পিছত মই যিহেতুকে অধ্যয়ন কৰাৰ কাৰণে মোৰ গাত এতিয়াও শাৰীৰিক শক্তি আছে, মানসিক বল আছে, মই সেইখিনি কাম কৰিব পাৰিম। আৰু বিশ্ববিদ্যালয়খনৰ যিটো প্ৰগ্ৰেছ হ'ল সেই প্ৰগ্ৰেছটো ইন কম্পেৰিজন টু দি টাইম এণ্ড কনষ্ট্ৰেইনছ, সেই প্ৰগ্ৰেছটোৰ ওপৰতো মই সন্তুষ্ট। আৰু মই আশা ৰাখিছোঁ, আৰু মই যদি ক্ষমতা যদি আছে, মই আশীৰ্বাদো কৰিছোঁ যেন বিশ্ববিদ্যালয়খন খুব সোনকালে জাকত জিলিকা হৈ ফুলজাৰি মাৰি বিকশিত হৈ পৰে। সেইটোৱে। কি পৰ্যায়ত ছাৰ আছে, কি ক্লাছ আৰম্ভ হৈছে আৰু কি হোৱাৰ সম্ভাৱনা আছে? চাওক, মই অলপ আগতেতো আপোনালোকক ক'লোৱেই যে আমি ইতিমধ্যে 5-6টামান বিষয়ৰ 3টামান বিষয়ৰ ডিপ্ল'মা কোৰ্চ আৰু 2টামান বিষয়ৰ আমি কৰিছোঁ, এই ক্লাছ আৰম্ভ কৰিছোঁ। ভাষা, অনুবাদ, সাঁচিপতীয়া পুথি, জনজাতীয় ভাষা, এইবিলাকক কেন্দ্ৰ কৰি আমাৰ এটা অধ্যয়ন আৰম্ভ হৈছে। ইতিহাস আৰু ঐতিহ্য সংৰক্ষণ আৰু অনুধাৱন, এই বিষয়ক হিষ্টৰিকেল এণ্ড হেৰিটেজ ষ্টাডিজ এণ্ড কনজাৰ্ভেশ্যন, এই ধৰণৰ এটা কোৰ্চ আমাৰ আৰম্ভ হৈছে। তাৰপিছতে মুখা আৰু ভাস্কৰ্য, মাস্ক মেকিং এণ্ড স্কাল্পচাৰ, এই বিষয়ে আমি এটা কোৰ্চ আৰম্ভ কৰিছোঁ, সেইটো এটা ডিপ্ল'মা কোৰ্চ। যোগ এণ্ড হেল্থ কিপিং, সেইটো লৈ পেলাই আমি এটা ডিপ্ল'মা কোৰ্চ আৰম্ভ কৰিছোঁ। গতিকে সেইখিনি আৰম্ভ কৰিছিলোঁ যদিও 2-এটা হয়তো ফৰ দি টাইম বিং আমি বন্ধ ৰাখিবলগীয়া হৈছে, কাৰণ আমাৰ জেগা নাই। আমি বনগাঁও কলেজত তেওঁলোকৰ পৰা কেইটামান ৰুম লৈ ক্লাছ আৰম্ভ কৰিছিলোঁ। যেতিয়াই আমাৰ ছিমেষ্টাৰবিলাক বৃদ্ধি হৈ গ'ল, ষ্টুডেণ্টৰ সংখ্যাও বাঢ়ি গ'ল, তাৰ ফলত তেওঁলোকে আমাক দিব পৰা যিমান আমাক ঠাই লাগে সিমান ঠাই দিব নোৱাৰাত সাম্প্ৰতিক আমি 2-এটা কথা বন্ধ ৰাখিছোঁ, হয় 2-এটা বিষয়, কিন্তু আমি 5-6টা